নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক পৰীক্ষাত আপোনালোকৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আজিৰ প্ৰথম প্ৰশ্ন হ'ল সমাজৰ এটি প্ৰাথমিক গোট কি? ইয়াৰ উত্তৰ হৈছে পৰিয়াল। পৰিয়াল এটাত কোনে পৰিচালনা কৰে? ইয়াৰ উত্তৰ হৈছে পৰিয়ালৰ জ্যেষ্ঠজন বা মুৰব্বীজনে। পৰিয়ালৰ ব্যক্তিৰ মাজত কি থাকে? ইয়াৰ উত্তৰ হৈছে ভালপোৱা, মৰম, শ্ৰদ্ধা আৰু বিশ্বাস। যৌথ পৰিয়াল এটাত কোন কোন সদস্য থাকে? ইয়াৰ উত্তৰ হৈছে মা, দেউতা, ককা, আইতা, খুৰা, খুৰী, দাদা, বৰমা, বৰদেউতা। যৌথ পৰিয়াল এটাত কেইজন উপাৰ্জন কৰোঁতা হ'ব পাৰে? ইয়াৰ উত্তৰ হৈছে এক বা ততোধিকজন। একক পৰিয়াল কাক বোলা হয়? ইয়াৰ উত্তৰ হৈছে মা, দেউতা আৰু তেওঁলোকৰ সন্তানক। শ্ৰৱণ, কথন, দৃষ্টি, মানসিক আৰু শিকনত বাধাগ্ৰস্ত শিশুসকলক কেনেকৈ আগবঢ়াই নিব পাৰি? ইয়াৰ উত্তৰ হৈছে মৰম, চেনেহ আৰু সিহঁতৰ প্ৰয়োজনবোৰ পূৰণ কৰি। ভাৰতৰ জাতীয় পতাকাখনে কেতিয়া স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হৈছে 1947 চনৰ 22 জুলাই তাৰিখে। আমাৰ জাতীয় পতাকাখনৰ অশোক চক্ৰটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে সাৰনাথৰ অশোক স্তম্ভৰ পৰা। অশোক চক্ৰটোৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হৈছে ধৰ্মচক্ৰ। অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোন অংশত থাকে? ইয়াৰ উত্তৰ হৈছে মাজৰ বগা অংশত গাঢ় নীলা ৰঙেৰে থাকে। অশোক চক্ৰৰ গাঢ় নীলা ৰঙে কি বুজায়? ইয়াৰ উত্তৰ হৈছে আকাশ আৰু সমুদ্ৰক বুজায়। জাতীয় পতাকাৰ গেৰুৱা ৰঙে কি বুজায়? ইয়াৰ উত্তৰ হৈছে ত্যাগ, দেশপ্ৰেম আৰু সাহসক বুজায়। আমাৰ পতাকাৰ বগা ৰঙে কি বুজায়? ইয়াৰ উত্তৰ হৈছে সত্য আৰু শান্তিক বুজায়। জাতীয় পতাকাৰ সেউজীয়া ৰঙে কি বুজায়? ইয়াৰ উত্তৰ হৈছে কৃষি আৰু প্ৰগতিক বুজায়। সভাকক্ষত বক্তাৰ কোনফালে জাতীয় পতাকাখন থাকিব লাগে? ইয়াৰ উত্তৰ হৈছে সোঁফালে থাকিব লাগে। বিশ্বৰ যিকোনো ঠাইত দেশ এখনক কিহে চিনাকি দিয়ে? ইয়াৰ উত্তৰ হৈছে নিজ দেশৰ জাতীয় পতাকাখনে। আমাৰ জাতীয় পতাকাখন কি জোখত বনোৱা হয়? ইয়াৰ উত্তৰ হৈছে 3:2 অনুপাতত বনোৱা হয়। আমাৰ জাতীয় প্ৰতীকটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অশোক স্তম্ভ। জাতীয় প্ৰতীকটো কেইটা সিংহ পিঠিয়া পিঠিকৈ আছে? ইয়াৰ উত্তৰ হৈছে 4টা। অশোক স্তম্ভটোত কেইটা ঘোঁৰা আৰু গৰু আছে? ইয়াৰ উত্তৰ হৈছে এটা ঘোঁৰা আৰু এটা গৰু আছে। জাতীয় প্ৰতীকটো ক'ত ব্যৱহাৰ কৰা বাধ্যতামূলক? ইয়াৰ উত্তৰ হৈছে চৰকাৰী কাগজ-পত্ৰত, ডাক টিকট আৰু পোষ্টকাৰ্ডত। 26 জানুৱাৰী দিনটো ভাৰতত কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে গণতন্ত্ৰ দিৱস। সাহসিকতা দেখুওৱা শিক্ষাৰ্থীক কোন তাৰিখে বঁটা দিয়া হয়? ইয়াৰ উত্তৰ হৈছে 26 জানুৱাৰীত। 2 অক্টোবৰ দিনটো ভাৰতত কি হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে গান্ধী জয়ন্তী অৰ্থাৎ মহাত্মা গান্ধীৰ জন্মদিন। মহাত্মা গান্ধীৰ সমাধিস্থল ক'ত আছে? ইয়াৰ উত্তৰ হৈছে দিল্লীৰ ৰাজঘাটত।